নমস্কাৰ সকলোকে মই মনিকাৰ মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যিহেতু বতৰ একেবাৰে ডাৱৰীয়া, ভাবিলোঁ মাংস অকণকে খাওঁ। ডাৱৰীয়া বতৰত কিবা এটা জুতি হ'লে খাই ভাল লাগে, সেইবাবে মানুহজনক মাংস অকণ আনিবলৈ ক'লোঁ, তাকে বনাইছোঁ। ভাবিলোঁ কেনেকৈনো মই ব্ৰইলাৰ মাংসটো বনাইছোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰন্ধা বঢ়াত ইমান এক্সপাৰ্ট নহয় বুলি আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ, তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি ভাল লাগে। বাকী এয়া পিঁয়াজ কাটি লৈছোঁ 2টা মিডিয়াম চাইজৰ। তাৰপিছত এয়া হৈছে মছলা মানে ডালচেনি আৰু এয়া আদা নহৰু খুন্দি লৈছোঁ। আলুখিনি মানে আগতে ফ্ৰাই কৰি লৈছোঁ, কঁঠাল গুটি দুটামানো দি দিছোঁ লগতে। ধুনীয়াকৈ ফ্ৰাই কৰি অলপ সিজাৰ পাছত ৰাখি দিছোঁ আৰু আলু ফ্ৰাই কৰা একেখিনি তেলতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি আছোঁ। আৰু পিঁয়াজতে মই যিকেইটা মছলা দিব আছিলে তাতে দি দিছোঁ। আৰু লগতে খুন্দি থোৱা আদা নহৰু অলপ তেলত দি দিছোঁ আৰু অলপ পাছত দিবলৈ থৈ দিছোঁ। আৰু ধুনীয়াকৈ মিলাই দিছোঁ। মিলাই পেলাই ধুনীয়াকৈ ভাজি আছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই মাংসখিনি দি দিছোঁ। মাংস আজি কোনো মেৰিনেট কৰি থোৱা নাই, ডাইৰেক্ট মাংসখিনি ধুই দি দিছোঁ। আৰু ধুনীয়াকৈ মই মিলাই দিছোঁ, ভালদৰে লৰাই দিছোঁ, লৰাই মিলাই দিছোঁ অলপ দেৰি। আৰু ধুনীয়াকৈ মিলাই হোৱাৰ পাছত অলপ দেৰি ঢাকি দিছোঁ। আৰু এয়া দেখিছোঁ মাংসৰ পৰা তেল পূৰা ওলাই আহিছে। ওলাই অহাৰ পিছত মই ফ্ৰাই কৰি থোৱা আলুবিলাক দি দিছোঁ। আলুবিলাক দি ধুনীয়াকৈ লৰাই মেলি মই পানী অলপ দি দিছোঁ, যিহেতু অকণমান জোল কৰিম, মানে মই মাংসৰ জোল খাইহে ভাল পাওঁ, সেইবাবে জুলীয়া কৰিম। আৰু এয়া আমাৰ পূৰা মাংস উতলি হৈছে আৰু আলুবিলাক যিহেতু ফ্ৰাই কৰি থোৱাই সিজিয়ে গৈছে। আৰু এয়া যিখিনি আদা নহৰু বাকী আছিলে সেইখিনি মই গিলাচ আৰখলিয়াই মেলি দি দিছোঁ। যিহেতু আমাৰ প্ৰায় মাংস ৰেডি হৈ গৈছে, ভাবিলোঁ আপোনালোকৰ লগত কেইটামান মনৰ কথা শ্বেয়াৰ কৰোঁ। পইচা পাম বুলিয়ে যে ভিডিঅ' বনাওঁ তেনেকুৱা কথা নহয়। মোৰ আচলতে ভিডিঅ' বনাই বা ফটো তুলি ভাল লাগে, আগৰ পৰাই ভাল লাগে। আগতে তেনেকুৱা স্ক্ৰীন টাচ মোবাইল নাছিলে, মানে ডাঙৰ মোবাইলবিলাক নাছিলে। মই তেতিয়া মানে সৰু কিপেড মোবাইল আছিলে, কেমেৰা থকা আৰু কিপেড যদিও। মই তেতিয়া সেই সৰু মোবাইলটোতে ভিডিঅ' কৰি থওঁ, এনেই সৰু ভিডিঅ'বিলাক ক্লিক কৰি থওঁ, মানে মোৰ ভাল লাগে। ইউটিউবৰ পৰা পইচা পাম বুলি মই কেতিয়াও ভবাও নাই, এনেই ভিডিঅ'বিলাক সাঁচি ৰাখিছোঁ যাতে ছোৱালীজনীয়ে ডাঙৰ হ'লে চাব পাৰে। স্মৃতি হিচাপে ধৰি ৰাখিছোঁ আৰু ভিডিঅ'বিলাক ভাল লাগে কেতিয়াবা স্মৃতি হিচাপে ধৰি ৰাখি। যিহেতু ইউটিউবত আপলোড দিওঁ, কিবা এটা বনালেও অকণমান ভালকৈ বনাবলগীয়া হয়, যিহেতু আপলোড দিওঁ ছ'চিয়েল মিডিয়াত, সেইটো কাৰণে। বাকী যি কি নহওক, কিছুমানে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু আকৌ কিছুমানে আনছাবস্ক্ৰাইব কৰি দিছে, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। কোনোবাই বেয়া পায় আনছাবস্ক্ৰাইব কৰি দিছে, মোৰ ক'বলগীয়া একো নাই। মাথো মই ইউটিউবত সৰহকৈ ছাবস্ক্ৰাইবাৰ পাম বা পইচা পাম সেইবুলি ইউটিউব চেনেলটো খোলা নাই, এনেই সৰু স্মৃতিবিলাক ধৰি ৰাখিবলৈ ভিডিঅ'বিলাক কৰোঁ। বাকী আপোনালোকে ভাল পালে মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাকী আজি আমাৰ থালি ৰেডি। মাংসৰ লগতে আছিলে কচু দালি আৰু কঁঠাল গুটি। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।